পবিত্ৰ কুৰাণ শ্বৰীফ ছিঙি পেলোৱাৰ পৰিণতি কিমান ভয়ংকৰ হ'ব পাৰে চাওক। লগতে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি সমগ্ৰ বিশ্বজুৰি জনাই দিয়ক আল্লাহৰ ক্ষমতা যে অপাৰ। এগৰাকী যুৱতীয়ে পবিত্ৰ কুৰাণ শ্বৰীফৰ পাত ছিঙি ভয়ংকৰ বিপদৰ সন্মুখীন হ'ল। ভিডিঅ'টো চোৱাৰ লগে লগে কমেণ্টত সকলোৱে আমিন লিখিব নাপাহৰিব। লগতে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি সমগ্ৰ বিশ্বজুৰি জনাই দিয়ক আল্লাহৰ ক্ষমতা যে অপাৰ। হয়, পবিত্ৰ কুৰাণ শ্বৰীফৰ লগত ধেমালি কৰি ভয়ংকৰ বিপদত এগৰাকী যুৱতী। অন কেমেৰাত ৰেকৰ্ড হ'ল সকলো দৃশ্য। ইতিমধ্যে ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ লগে লগে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে, কিয়নো অন কেমেৰাত পবিত্ৰ কুৰাণ শ্বৰীফৰ পাত ছিঙি আছিল এগৰাকী যুৱতী। সেই সময়তে যুৱতীগৰাকীৰ লগত সংঘটিত হ'ল এনে এক ভয়ংকৰ ঘটনা। ভিডিঅ'টো চোৱাৰ পিছত কিছুমানে কমেণ্ট কৰিছে যে আল্লাহ তালাৰ মহিমা যে অপাৰ সেয়া প্ৰমাণ হ'ল। পবিত্ৰ কুৰাণ শ্বৰীফ ছিঙি পেলোৱাৰ পৰিণতিত এনে ভয়ংকৰ শাস্তিৰ সন্মুখীন হ'ল যুৱতীগৰাকী। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 16 নৰ্থ ইষ্ট।